পাৰ্থপ্ৰতিম চুতীয়া, বিশাল নেওগ, মিথুন চেতিয়া, গৌতম শৰ্মা, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। পাৰ্থপ্ৰতিম চুতীয়া, বিশাল নেওগ, মিথুন চেতিয়া, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। ধ্ৰুৱজ্যোতি চেতিয়া, বিশাল নেওগ, ৰুজিত শইকীয়া, গৌতম শৰ্মা, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। পাৰ্থপ্ৰতিম চুতীয়া, বিশাল নেওগ, মিথুন চেতিয়া, গৌতম শৰ্মা, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। চন্দন চুতীয়া, বিশাল নেওগ, ৰুজিত শইকীয়া, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। ধ্ৰুৱজ্যোতি চেতিয়া, ৰুজিত শইকীয়া, বৰষা বৰা, ৰাবি হাতীবৰুৱা, বিশাল শইকীয়া। পাৰ্থপ্ৰতিম চুতীয়া, বিশাল নেওগ, ৰুজিত শইকীয়া, গৌতম শৰ্মা, ৰাবি হাতীবৰুৱা। পাৰ্থপ্ৰতিম চুতীয়া, বিশাল নেওগ, ৰুজিত শইকীয়া, গৌতম শৰ্মা, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। ধ্ৰুৱজ্যোতি চেতিয়া, বিশাল নেওগ, বৰষা বৰা, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। ধ্ৰুৱজ্যোতি চেতিয়া, বিশাল নেওগ, মিথুন চেতিয়া, বৰষা বৰা, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। হেমন্ত মিলি, মৃন্ময় গগৈ, মিথুন চেতিয়া, ভূপেন তাঁতী, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। হেমন্ত মিলি, বিশাল নেওগ, মিথুন চেতিয়া, ভূপেন তাঁতী, ৰাবি হাতীবৰুৱা, কনক হাজৰিকা। বিদ্যালয়ৰ আটাইতকৈ হায়েষ্ট ভোট ৰাবি হাতীবৰুৱাই পাইছে 629টা। তেওঁক আমি শুভেচ্ছা জনাইছোঁ। আলোচনী আৰু সাহিত্য বিভাগত 4গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। গৌতম শৰ্মা, বৰষা বৰা, তৰা ৰবি দাস, ভূপেন তাঁতী। ভূপেন তাঁতীয়ে পাইছিলে সৰ্বমুঠ 77টা ভোট। তৰা ৰবি দাসে পাইছিলে 207টা। বৰষা বৰাই পাইছিলে 212টা আৰু গৌতম শৰ্মাই পাইছিলে 376। বাকী কেইটা বিভাগ আমি প্ৰীতম ছাৰক ক'বৰ বাবে অনুৰোধ কৰিছোঁ। এতিয়া খেল বিভাগলৈ গৈছোঁ। খেল বিভাগত ৰুজিত শইকীয়া আৰু মিথুন চেতিয়াই প্ৰতিদ্বন্দ্বিতা কৰিছিলে। ৰুজিত শইকীয়াই লাভ কৰিবলৈ সক্ষম, মিথুন চেতিয়াই লাভ কৰিবলৈ সক্ষম হৈছে 323টা ভোট আৰু ৰুজিত শইকীয়াই পাইছে 565টা। এইটো বিভাগত উইনাৰ হৈছে ৰুজিত শইকীয়া 565টা। সহকাৰী সাধাৰণ সম্পাদকৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। মুঠ 3জন প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। বিশাল নেওগ, চয়নিকা চাংমাই আৰু মৃন্ময় গগৈ। চয়নিকা চাংমাই লাভ কৰিবলৈ সক্ষম হৈছে 210টা ভোট। বিশাল নেওগে লাভ কৰিবলৈ সক্ষম হৈছে 303টা আৰু 355টা ভোটেৰে বিজয়ী হৈছে মৃন্ময় গগৈ।
এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বিভাগ সাধাৰণ সম্পাদকতো যথেষ্ট তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে বুলি ক'ব লাগিব। ইয়াৰ ব্যৱধান একেবাৰে কম। সাধাৰণ সম্পাদকত সৰ্বমুঠ 4জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিলে। চন্দন চুতীয়া, পাৰ্থপ্ৰতিম চুতীয়া, হেমন্ত মিলি আৰু ধ্ৰুৱজ্যোতি চেতিয়া। ধ্ৰুৱজ্যোতি চেতিয়াই লাভ কৰিছে 167টা ভোট, হেমন্ত মিলিয়ে লাভ কৰিছে 225টা ভোট।